গৰাখহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ পথত কলগাছিয়াৰ সপৰিস্থিত দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ নাকত তেল দি শুই আছে জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধি। খৰালিৰ সময়ত কাম আৰম্ভ নকৰাক কেন্দ্ৰ কৰি অসন্তুষ্টি প্ৰকাশ দল সংগঠনৰ। অন্যথা বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ। বৰপেটা জিলাৰ কলগাছিয়া ৰাজচকৰ মাজেৰে বৈ যোৱা বেকী নদীয়ে কেইমাহমানৰ পূৰ্বে গতিফল সলনি কৰি সৌপুৰ গাঁৱত শ শ পৰিয়ালৰ ঘৰ দুৱাৰ খহাই নিয়াৰ লগতে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অভয়পুৰীৰ পৰা বৰপেটা হৈ আমিন গাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথ বাৰিষাত সম্পূৰ্ণৰূপে ভাঙি যায়। বাৰিষাৰ সময়ত প্ৰশাসনে জিঅ' বেগেৰে সামূহিকভাৱে প্ৰতিৰোধ ব্যৱস্থা হাতত লৈছিল যদিও ই বিশেষ ফলপ্ৰসূ হোৱা পৰিলক্ষিত হোৱা নাছিল, যাৰ ফলত বিগত এটা বছৰ ধৰি বৰপেটা জিলা প্ৰশাসনে এই ৰাজ্যিক ঘাইপথটোৰে গধুৰ যান বাহন চলাচল নিষিদ্ধ কৰি দিয়াত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। কিন্তু নাকত তেল দি শুই আছে জনিয়া সমষ্টিৰ 3বাৰৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু পূৰ্বৰ 2বাৰৰ বিধায়ক বৰ্তমানৰ সাংসদ আব্দুল খালেক। খৰালি সময়ত কাম আৰম্ভ নকৰাৰ বাবে বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰে। এই ঠাইখিনিত মন্ত্ৰী বিধায়ক আহিছে, পৰিদৰ্শন কৰিছে আৰু চেলফি মাৰিছে গৈছে, কিন্তু বেকী নদীৰ গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে সৌপুৰ দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথ। যেন সকলো ফুটুকাৰ ফেন। বাৰিষাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষই সময়মতে আৰু সঠিকভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰাৰ বাবে আজি পথটো গৰাখহনীয়াৰ কবলত পৰি ৰাজ্যিক ঘাইপথ বিচ্ছিন্ন হোৱাৰ পথত। ইফালে বেকী নৈ দুয়োপাৰে কৰাৰকুৰ আৰু বামুনতাৰী অংশত বৰপেটা জিলা প্ৰশাসনে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে যদিও অবাধে চলাচল কৰি আছে গধুৰ যান বাহন। কেৱল বিধায়ক আৰু সাংসদগৰাকীয়ে বানপানীৰ সময়ত ডাঙৰ ডাঙৰ মন্তব্য দিয়ে আৰু চেলফি মাৰি গুচি যায়, কিন্তু এতিয়া খৰালিৰ সময়ত নাকত তেল দি শুই আছে। এই অতি সোনকালে এই ৰাজ্যিক ঘাইপথৰ কাম আৰম্ভ কৰাৰ দাবী জনাই, অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে। ডেস্ক ৰিপৰ্ট এনি লাইভ। অভয়পুৰীৰ পৰা গুৱাহাটীলৈকে যোৱা যিটো ৰাজ্যিক বিকল্প ঘাইপথ, এই পথটো এবছৰে হ'ল প্ৰায় বন্ধ হৈ আছে। আমি দেখা পাইছোঁ বাৰিষাৰ সময়ত চৰকাৰে বা জিলা প্ৰশাসনে কিছু পৰিমাণে চেষ্টা কৰিছে, নকৰা নহয়, কিন্তু সেই চেষ্টা হৈছে এনেকুৱা এটা সময়ত যিটো প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়। আজি খৰালি হৈ গ'ল, আপোনাৰ ছেপ্টেম্বৰ মাহ আগষ্ট মাহৰ পৰা পানী কমিবলৈ আৰম্ভ কৰিলে। ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ মাহ পাৰ হৈ আজি ডিচেম্বৰ মাহ, আজি কিন্তু নদীত পানী নাই আৰু কিন্তু একমাহ পিছতে নদীত আকৌ জোৱাৰ আহি যাব। আমি এই 5 মাহ কিন্তু একেবাৰে চৰকাৰৰ যি বিভাগ আছে এই বিভাগক আমি টোপনি পৰা দেখিছোঁ। আমি ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ পক্ষৰ পৰা যেতিয়া আন্দোলন সংগ্ৰাম কৰোঁ, আমাৰ এই অঞ্চলৰ বহুত ৰাজনৈতিক ব্যক্তিত্ব আছে, তেখেতসকলে কয় যে এনেই আন্দোলন কৰি আছে, চৰকাৰে কৰিব, 400 কোটি টকা বোলে অনুদান দিছে, কিন্তু এইটোতো সম্পূৰ্ণ মিছা কথা। আজি ৰাজ্যিক ঘাইপথ 6 মাহ বছৰ হ'ল বন্ধ হৈ আছে। এই অঞ্চলেদি গাড়ী মটৰ যাব নোৱাৰে, বাছ যাব নোৱাৰে, এই ৰাস্তাটো বন্ধ বুলি ঘোষণা কৰিছে। তাৰপিছতো কয়লাৰ ট্ৰাক, সিটোৰ ট্ৰাকটো সেইটো মানে পইচা পাতি দি পাৰ কৰি আছে, সেইটো আমি দেখা পাইছোঁ, সেইটো বৈধ নহয়। কিন্তু যদি এই ৰাস্তাটো পাৰ্মানেণ্ট চল্ভ কৰিব যায়, এই অঞ্চলে আপোনাৰ অভয়পুৰীৰ পৰা গুৱাহাটীলৈকে মানে আধা ঘণ্টা 15 মিনিট পিছে বাছ গৈছিল। এই অঞ্চলৰ মানুহৰ যাতায়াত কিমান সুচল হৈছিল সেইটো আমিহে জানো। এইটো বন্ধ হৈ আছে, মানুহৰ একে অৱস্থা। বৰপেটা মেডিকেললৈকে যোৱা মাত্ৰ কলগাছিয়াৰ পৰা মাত্ৰ 12 কিলোমিটাৰ মান পথ, এই পেচেণ্ট ইফালেদি যাব নোৱাৰে। গতিকে চৰকাৰে অতি সোনকালে এইটো ব্যৱস্থা গ্ৰহণ কৰক। জিলা প্ৰশাসনে এতিয়া তেল দি শুই থকাৰ সময় নহয়। বানপানী হ'ব, তেতিয়া আহি মানুহৰ সন্মুখত মুখখন দেখাব আৰু এতিয়া নাকত তেল দি টোপনি মাৰিব। এই কথাটো আমি ক'ব, এই কথাটো কথা নহয়। আমাৰ বিধায়কজন, আমাৰ এমপিজন বানপানীৰ সময়ত ডাঙৰ কথা ক'লে, সেই সময়ত প্ৰতিৰোধ কৰিব নোৱাৰে। এতিয়াকৈ তেল দি শুই আছে, এতিয়া তেল দি শুই থাকিব নালাগে। চৰকাৰে যদি কথা নুশুনে, বিধায়কজনক আহ্বান জনাইছোঁ, এমপিজনক আহ্বান জনাইছোঁ, আমাক আহ্বান কৰক, ৰাইজক আহ্বান কৰক। হাজাৰ ৰাইজ গৈ পেলাই বৰপেটা ডিচি অফিচ আমি ঘেৰাও কৰিম, আপুনি আমাৰ সন্মুখত থাকিব লাগিব। আৰু যদি সেইটো নোৱাৰে তেনেহ'লে হাত জোৰ কৰি ৰাইজৰ ওচৰত ক্ষমা খোজক, আমি কৰিব নোৱাৰিলোঁ, ৰাইজ আপোনালোকে সিদ্ধান্ত লওক। তেতিয়া ভোটৰ সময়ত যাতে ভোট বিচাৰি নাহে। গতিকে এইটো এতিয়াই তেওঁলোকক পৰীক্ষা কৰাৰ সময়। ৰাইজকো মই আহ্বান জনাম, কামৰ সময়ত নেতা পৰীক্ষা কৰিব লাগে, ভোটৰ সময়ত নহয়। পঞ্চায়ত নিৰ্বাচন আহি আছে, খিচিৰি খোৱাৰ মিটিং আৰম্ভ হৈ গৈছে, কিন্তু এই ৰাস্তাটো বন্ধ হৈ আছে, সেইফালে কিন্তু তেওঁলোকৰ নজৰ নাই। মাত্ৰ আহি চেলফি মাৰিলেই সমস্যা সমাধান নহয়। বিধায়ক
এমপি একেবারে আপনার ভাড়া করে বাগবরের বিধায়ক আহিও সেলফি মারে। আরে ভাই সেলফি মারিলে সমস্যা সমাধান নহয়। টিভির টকশ্বুত বহি ডাঙৰ কথা ক'লে সমস্যা সমাধান নহয়। সমস্যা সমাধান কৰাৰ কাৰণে ৰাস্তাত আহিব লাগিব, স্পটত আহিব লাগিব। আমি আপোনাৰ লগত আছোঁ, আপুনি আহক, ৰাস্তাত আহক, জিলা প্ৰশাসনক প্ৰেছাৰ দিয়ক। জিলা প্ৰশাসনে কথা নুশুনিলে ঘেৰাও কৰাৰ সিদ্ধান্ত লওক। আমি জনীয়া সমষ্টিৰ হাজাৰ হাজাৰ মানুহ MP MLA তেওঁলোকৰ লগত আমি আছোঁ। 2 নং ৰাজ্যিক ঘাইপথত যিদৰে অৱস্থাটো হৈছে আজি নাই, এই ক্ষেত্ৰত আমি বাৰম্বাৰ জিলা প্ৰশাসন বা চৰকাৰক বাৰম্বাৰ কোৱা সত্ত্বেও, আমাৰ স্থানীয় বিধায়ক আমাৰ সাংসদক কোৱা সত্ত্বেও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কিন্তু আমি চাইছোঁ তেওঁলোকে নিশ্চয় কিছুমান ইয়াতে যিখন কামৰ অৰাকম এই বেকী নদীৰ পাৰত যিখিনি কাম হৈছে, কামৰ ক্ষেত্ৰত তেওঁলোকক নহয় অৱহেলিত হৈছে, আমাৰ প্ৰশাসন অৱহেলিত হৈছে, আমাৰ স্থানীয় বিধায়ক অৱহেলিত হৈছে, সাংসদ তেওঁলোকে অৱহেলিত হৈছে। অৱহেলিত হোৱাৰ কাৰণে আজি ইয়াতে এনেকুৱা অৱস্থা এটা হৈছে। ইয়াতে ইমিডিয়েটলি ইয়াতে মানে প্ৰতিৰোধৰ ব্যৱস্থাটো কৰিব লাগে, অন্যথা এইবাৰ বানপানী অহাৰ লগে লগে কৰাকম বেকী নদীৰ ইতিমধ্যে বেকী নদীৰ যিখন দলংখন পূবফালে পৰিব আৰু পশ্চিমফালে আৰু এটা নদী ওলাই যাব। মানে বাৰিষা কালত মানে ইয়াতে কাম কৰিলে ঠিকাদাৰ আৰু বিধায়ক বা প্ৰশাসনে তেওঁলোকৰ নিজৰ পকেটত টকাখিনি সোমাই যায়, আৰু খৰালি কালত কাম কৰিলে কামখিনি যে হ'ব ইয়াতে সম্পূৰ্ণ টকাৰ কামখিনি হ'ব, তেওঁলোকে সেই সময়ত কাম নকৰে। এই ক্ষেত্ৰত আমি জিলা প্ৰশাসন বা অসম চৰকাৰক তীব্ৰ ভাষাৰে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে যদি মানে অসমৰ উন্নয়নমূলক কাম কৰিব বিচাৰে অতি সোনকালে এতিয়া খৰালি কালত কাম কৰিব লাগে। তেওঁলোকে অসম চৰকাৰে বা আমাৰ জিলা প্ৰশাসনে ইয়াতে কাম নকৰে, আমি কৃষকমুক্তি সংগ্ৰাম সমিতি তীব্ৰতাৰে আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। কলকাতাত উপলব্ধ জোনাইট ক্লিনিক এণ্ড ডায়াগনষ্টিক চেণ্টাৰ। ইয়াত দৈনিক লগ পাব নিউৰলজিষ্ট, ইউৰলজিষ্ট, চাৰ্জাৰী আৰু পাইলছৰ ডক্তৰ। লগতে লগ পাব অৰ্থগাইন, গাইনকলজিষ্ট, মেডিচিন স্পেচিয়েলিষ্ট চিকিৎসক। ইয়াত হাৰ্নিয়া, এপেণ্ডিক্স, অৰ্শ বেমাৰ, হাড়ৰ বিষ, গাঁঠিৰ বিষ আদিৰ চিকিৎসা কৰা হয়। ইয়াত সকলো ধৰণৰ তেজৰ পৰীক্ষা কৰাৰ লগতে উপলব্ধ সকলো ধৰণৰ মেডিচিন।